Welcome back to another new videos. আজিৰ এই ভিডিঅ'টোত পলিটিৰ one of the most important topic পাৰ্লিয়ামেন্টৰ বিষয়ে আলোচনা কৰিম য'ত আমি পাৰ্লিয়ামেন্টৰ ৰাজ্যসভা আৰু লোকসভাৰ বিষয়ে ডায়াগ্ৰামৰ সহায়ত ডিটেইলছত আলোচনা কৰিম এই টপিকটোৰ পৰা সাধাৰণতে যিকোনো ধৰণৰ এক্সাম যেনে ইউপিএসসি এপিএসসি এসএসসি ইভেন আসাম টেটতো ইয়াৰ পৰা কোৱেশ্চন অহা দেখা পোৱা যায় বলক আমি সময় নষ্ট নকৰাকৈ আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰো ভাৰতৰ সংবিধানৰ আৰ্টিকেল 79 ৰ মতে ভাৰতৰ এটা সংসদ হ'ব লাগে যি তিনিটা অংগৰে গঠিত সেই অংগ তিনিটা হ'ল প্ৰেসিডেন্ট ৰাজ্যসভা আৰু লোকসভা ভাৰতৰ পাৰ্লিয়ামেন্ট সিস্টেমটো ব্ৰিটিছৰ সংবিধানৰ পৰা লোৱা হৈছে আজি আমাৰ এই ভিডিঅ'টোত ৰাজ্যসভা আৰু লোকসভাৰ বিষয়ে ডিটেইলছত ডিসকাস কৰিম আমি পৰৱৰ্তী ভিডিঅ'ত প্ৰেসিডেন্টৰ বিষয়ে আলোচনা কৰিম ৰাজ্যসভাক আপাৰ হাউস বুলি কোৱা হয় লোকসভাক লোৱাৰ হাউস বুলি কোৱা হয় আৰু ৰাজ্যসভা আৰ্টিকেল 80 ৰ লগত জড়িত আৰু লোকসভা আৰ্টিকেল 81 ৰ লগত জড়িত তোমালোকে আৰ্টিকেল তিনিটা মনত ৰাখিবা আকৌ এবাৰ কৈছো আৰ্টিকেল 79 পাৰ্লিয়ামেন্টৰ লগত জড়িত আৰ্টিকেল 80 ৰাজ্যসভাৰ লগত জড়িত আৰু আৰ্টিকেল 81 লোৱাৰ হাউসৰ লগত জড়িত প্ৰথমতে আমি ৰাজ্যসভাৰ বিষয়ে আলোচনা কৰিম আৰ্টিকেল 18 ত ৰাজ্যসভাৰ ষ্ট্ৰাকচাৰৰ বিষয়ে আলোচনা কৰা হৈছে ৰাজ্যসভাক সংসদৰ উচ্চ সদন বুলি কোৱা হয় আৰু ৰাজ্যসভাক আমি কেতিয়া ভংগ কৰিব নোৱাৰি ৰাজ্যসভাত মেক্সিমাম সদস্যৰ সংখ্যা হ'ল 250 জন এই 250 জন সদস্যৰ ভিতৰত 12 জন সদস্যক প্ৰেসিডেন্টে অৰ্থাৎ ৰাষ্ট্ৰপতিয়ে এপইন্টমেন্ট কৰে আৰু প্ৰত্যেক 1/3 মেম্বাৰক 2 বছৰৰ অন্তত অৱসৰ দি দিয়া হয় ৰাজ্যসভাৰ মেক্সিমাম সদস্যৰ সংখ্যা হ'ল 250 জন কিন্তু বৰ্তমান সদস্যৰ সংখ্যা হ'ল 245 জন এই 245 জনৰ ভিতৰত 233 জন সদস্য বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা নিৰ্বাচন কৰা হয় আৰু বাকি 12 সদস্য ভাৰতৰ প্ৰেসিডেন্টে বা ৰাষ্ট্ৰপতিয়ে নমিনেট কৰে এই 233 জন সদস্যৰ ভিতৰত আকৌ 8টা সদস্য ইউনিয়ন টেৰিটৰি অৰ্থাৎ কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা লোৱা হয় আৰু বাকি 225টা সদস্য বাকি ষ্টেট বা ৰাজ্যসমূহৰ পৰা লোৱা হয় কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ভিতৰত 3 জন সদস্য দিল্লীৰ পৰা জম্মু এণ্ড কাশ্মীৰৰ পৰা 4 জন সদস্য আৰু পুডুচেৰীৰ পৰা এজন সদস্য মুঠ 8 জন সদস্য কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা লোৱা হয় আৰু বাকি 225 জন সদস্য বাকি ৰাজ্যসমূহৰ পৰা লোৱা হয় বৰ্তমান ৰাজ্যসভাৰ টোটাল মেম্বাৰৰ সংখ্যা হ'ল 245 জন ইয়াৰ ভিতৰত 233 জন মেম্বাৰ কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ৰাজ্যসমূহৰ পৰা ইলেক্টেড কৰা হয় আৰু বাকি 12 জন মেম্বাৰ ৰাষ্ট্ৰপতিয়ে নমিনেট কৰে ৰাজ্যসভাৰ সদস্যসকলৰ নিযুক্তি ৰাজ্যৰ বিধানসভাৰ সদস্যসকলে কৰে তেওঁলোকৰ কাৰ্যকাল 6 বছৰ ৰাজ্যসভাৰ সদস্য হ'বলৈ হলে কিছুমান যোগ্যতাৰ প্ৰয়োজন 1 নম্বৰ মাষ্ট বি সিটিজেন অফ ইণ্ডিয়া তেওঁ ভাৰতৰ নাগৰিক হ'ব লাগিব তেওঁ নিম্নতম বয়স 30 বছৰ হ'ব লাগিব মাষ্ট বি অফ সাউণ্ড মাইণ্ড এণ্ড নট ইনসলভেন্ট তেওঁ সুস্থ মস্তিষ্কৰ হ'ব লাগিব আৰু লগতে দেউলীয়া হ'ব নোৱাৰিব ভাৰতৰ উপৰাষ্ট্ৰপতি হৈছে ৰাজ্যসভাৰ কাৰ্যকৰী সভাপতি তেওঁৰ কাৰ্যকাল 5 বছৰ ৰাজ্যসভাৰ উপ-চেয়াৰম্যান ৰাজ্যসভাৰ সদস্যসকলৰ নিজৰ মাজৰ পৰাই নিৰ্বাচন কৰে এতিয়া আমি লোকসভাৰ বিষয়ে আলোচনা কৰিম ভাৰতৰ সংবিধানৰ আৰ্টিকেল 81 ত লোকসভাৰ ষ্ট্ৰাকচাৰৰ বিষয়ে আলোচনা কৰা হৈছে লোকসভা সংসদৰ নিম্ন সদন বা লোৱাৰ হাউস বুলি কোৱা হয় বৰ্তমান লোকসভাৰ সদস্য সংখ্যা 543 জন লোকসভাক আমি ভংগ কৰিব পাৰি লোকসভা সদস্যসকলক প্ৰত্যক্ষভাৱে জনসাধাৰণ নিৰ্বাচন কৰে ইয়াৰ সৰ্বাধিক সদস্য সংখ্যা 550 জন থাকিব পাৰে লোকসভাৰ সদস্যসকলৰ কাৰ্যকাল 5 বছৰৰ হয় লোকসভাৰ সদস্যসকলে চেয়াৰম্যান আৰু ভাইচ চেয়াৰম্যানৰ নিযুক্তি দিয়ে ৰাষ্ট্ৰপতিয়ে আহ্বান কৰা যুটীয়া অধিৱেশনৰ সভাপতিত্ব লোকসভাৰ চেয়াৰম্যানে কৰে লোকসভা সদস্যসকলৰ কিছুমান যোগ্যতা থাকিব লাগিব প্ৰথম যোগ্যতাটো হ'ল ভাৰতৰ নাগৰিক হ'ব লাগিব আৰু অন্তত 25 বছৰ হ'ব লাগিব লোকসভাৰ সৰ্বাধিক সদস্যৰ সংখ্যা 550 জন আৰু ৰাজ্যৰ পৰা সৰ্বাধিক 530 জন সদস্য ল'ব পাৰি আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা 20 জন সদস্য ল'ব পাৰি কিন্তু ইয়াৰ বৰ্তমান সদস্যৰ সংখ্যা হ'ল 543 জন আৰু ৰাজ্যৰ পৰা মেক্সিমাম 524 জন সদস্য ল'ব পাৰি আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা 19 জন সদস্য ল'ব পাৰি আগতে লোকসভাৰ সৰ্বাধিক সদস্যৰ সংখ্যা 552 জন আছিল কিন্তু 2019 চনত 104তম সংবিধান সংশোধন কৰি দুজন এংলো ইণ্ডিয়ান সদস্য আঁতৰাই দিয়া হৈছে লোকসভাৰ আসন লোকসভাৰ বৰ্তমান মেক্সিমাম সদস্যৰ সংখ্যা হ'ল 543 জন ইয়াৰ ভিতৰত 131টা সিট অৰ্থাৎ 24.03% এছচি আৰু এছটিৰ বাবে সংৰক্ষিত আছে ইয়াৰ ভিতৰত অনুসূচিত জাতি এছচিৰ বাবে 84টা আসন সংৰক্ষিত আৰু অনুসূচিত জনজাতি এছটিৰ বাবে 47টা আসন সংৰক্ষিত
ভাৰতৰ সংবিধানৰ আৰ্টিকল 83 সংসদৰ কাৰ্যকালৰ বৰ্ণনা কৰা হৈছে। ৰাজ্যসভাৰ সদস্যসকলৰ কাৰ্যকাল 6 বছৰ আৰু লোকসভাৰ সদস্যসকলৰ কাৰ্যকাল 5 বছৰ। আৰু যদি দেশত জৰুৰীকালীন পৰিস্থিতি আহে তেন্তে লোকসভাৰ কাৰ্যকালৰ অধিকতম 1 বছৰলৈ বৃদ্ধি কৰা যাব পাৰে। ইয়াতে আমি দুটামান কুৱেশ্যন দি দিছোঁ তোমালোকে কুৱেশ্যনসমূহ পঢ়ি কিনে উত্তৰ দিবলৈ চেষ্টা কৰিবা ভিডিঅ'টো পজ কৰি কিনে। ৰাজ্যসভাৰ সদস্য হোৱাৰ বাবে এজন ভাৰতীয় নাগৰিকৰ ন্যূনতম বয়স কিমান হ'ব লাগিব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 30 বছৰ। ৰাজ্যসভাৰ এজন সদস্যৰ কাৰ্যকাল কিমান? ভিডিঅ'টো তোমালোকে পজ কৰি কিনে নিজে উত্তৰ দিবলৈ চেষ্টা কৰিবা। শুদ্ধ উত্তৰটো হ'ল 6 বছৰ। আশা কৰোঁ এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকে পাৰ্লিয়ামেণ্টৰ লোকসভা আৰু ৰাজ্যসভাৰ গোটেই ডিটেইলছ কনচেপ্টখিনি তোমালোকে বুজি পাইছা। আৰু যদি তোমালোকে নতুন এটা বস্তু শিকিবলৈ পাৰিছা আমাৰ ভিডিঅ'ৰ জৰিয়তে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আকৌ লগ পাম অন্য এটা